নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল শিক্ষা মিত্ৰৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম যে বেংকত DBT লিংক কি আৰু অৰুণোদয় স্কিম 3.0ৰ বাবে DBT লিংক কিয় ইমান গুৰুত্বপূৰ্ণ হৈছে। লগতে আমি জানিম যে DBT লিংক নকৰিলে আপুনি অৰুণোদয়ৰ টকা পাব নে নাপাব, আৰু DBT কেৱল অৰুণোদয়ৰ লগত জড়িত নে বেলেগ বেলেগ স্কিমৰ কাৰণেও DBTৰ প্ৰয়োজন হয়। লগতে আমি ইয়াতে আলোচনা কৰিম যে DBT আপোনাৰ বেংকত লিংক আছে নে নাই সেই বিষয়ে কেনেকৈ অৱগত হ'ব। আৰু এই সকলোখিনি আপোনালোকৰ মনত এটাই কুৱেশ্যন নিশ্চয় আছিলে যে DBT লিংক মোৰ বেংক একাউণ্টত কৰা আছে বা নাই, বা মই DBT লিংক কৰাইছিলোঁ, লিংক হ'ল নে নহ'ল, এতিয়া মই চৰকাৰৰ টকাখিনি মোৰ একাউণ্টত সোমাব নে নোসোমায়, সেই গোটেইখিনি ডাউটছৰ ওপৰত আজি এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আশা কৰোঁ Many government schemes send money directly to bank accounts through DBT. DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ মানে হৈছে চৰকাৰৰ পৰা প্ৰদান কৰা বিভিন্ন ধৰণৰ আৰ্থিক সহায় বা অনুদানৰ অনুসৰি উপভোক্তাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰাৰ এক ব্যৱস্থা। এই ব্যৱস্থাত কোনো মিডল ব্যক্তি বা সংস্থা নাথাকে, যাৰ দ্বাৰা চৰকাৰৰ টকাখিনি পোনপটীয়াকৈ উপভোক্তাৰ একাউণ্টলৈ আহে, আৰু এই ব্যৱস্থাৰ ফলত দুৰ্নীতি আৰু অনিয়মখিনি কমি যায়। DBT হৈছে আপোনাৰ বেংক একাউণ্টটো আপোনাৰ আধাৰ নম্বৰৰ লগত সংযোগ কৰা। যেতিয়া আপোনাৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক কৰা হয়, তেতিয়া চৰকাৰী সুবিধা বা অনুদানসমূহ DBT ব্যৱস্থাৰ জৰিয়তে সহজে সেই একাউণ্টলৈ প্ৰেৰণ কৰি দিব পাৰে। DBT কেনেকৈ কাম কৰে বুলি ক'লে আমি প্ৰথমতে জানিব লাগিব যে প্ৰথমতে উপভোক্তাই নিজৰ আধাৰ নম্বৰটো যেতিয়া বেংক একাউণ্টৰ সৈতে লিংক কৰে, তাৰপাছত চৰকাৰৰ ডাটাবেছ উপভোক্তাৰ নাম আৰু আধাৰ নম্বৰ অন্তৰ্ভুক্ত কৰি দিয়া হয়। আৰু যেতিয়া চৰকাৰে কোনো স্কিমৰ টকাখিনি মুক্তি কৰে, তেতিয়া সেই টকাখিনি NPCI অৰ্থাৎ নেশ্যনেল পে'মেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে DB ব্যৱস্থাৰ সৈতে পোনপটীয়াভাৱে বেংক একাউণ্টলৈ জমা হৈ আহে। অৰুণোদয় আঁচনিত DBTৰ যি গুৰুত্ব বুলি ক'বলৈ গ'লে, গুৰুত্বখিনি এইটো হৈছে যে অসম চৰকাৰৰ যিকোনো আঁচনি বা ভাৰত চৰকাৰৰ যিকোনো সমাজ কল্যাণ আঁচনিৰ যি প্ৰতিমাহে আৰ্থিক সহায় তেওঁলোকে প্ৰদান কৰে, সেই উপভোক্তাৰ বেংক একাউণ্টত যদি DBT লিংক কৰা নাথাকে, তেতিয়াহ'লে পইচাটো সোমোৱা নিশ্চয় বাধা আহি পৰে, যাৰ ফলত আপোনালোকে সেই সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে আপোনালোকে বেংকত গৈ পেলাই নিজৰ আধাৰ কাৰ্ডখন নিজৰ বেংক একাউণ্টৰ লগত নিশ্চয় লিংক কৰি ল'ব, কিয়নো এইটো অকল অৰুণোদয় বুলিয়ে নহয়, যিকোনো আঁচনি ধৰক কৃষকৰ হওক, লাগিলে আপোনালোকৰ অৰুণোদয় হওক, লাগিলে চৰকাৰৰ বিভিন্ন আঁচনি, আপোনালোকৰ গেছৰ ছাবচিডি, সেই সকলোখিনি আঁচনি যি ধন হয়, সেই পইচাখিনি যিহেতু DBTৰ পৰা ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ হয়, গতিকে DBT লিংকটো বাধ্যতামূলক হয়, অকল অৰুণোদয় বুলিয়ে নহয়। গতিকে যিসকল আপোনালোকৰ DBT লিংক এতিয়ালৈকে কৰা নাই, তেওঁলোকে নিজৰ নিজৰ ব্ৰাঞ্চত গৈ পেলাই DBT লিংক কৰি ল'ব, কিয়নো DBT আজিকালি যিহেতু বহুতখিনি আঁচনি আমাৰ অসম চৰকাৰে প্ৰদান কৰিয়ে আছে মহিলাসকলৰ বাবে, গতিকে সেয়েহে DBTটো অতি প্ৰয়োজন। গতিকে আপোনালোকৰ যিসকলৰ DBT লিংক কৰা নাই, তেওঁলোকে DBT লিংক কৰি লওক। বহুতে এইটোও প্ৰশ্ন কৰে যে DBT লিংকটো বাধ্যতামূলক হয় নে নহয়। গতিকে হয়, DBT লিংকটো আপোনালোকৰ বাধ্যতামূলক হয়। অৰুণোদয় স্কিম 3.0ৰ ক্ষেত্ৰতো আপোনালোকৰ DBT লিংকটো প্ৰায় বাধ্যতামূলকে, কাৰণ এই আঁচনি সকলো টকা DBT ব্যৱস্থাৰ জৰিয়তে উপভোক্তাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰে। সেয়ে যদি আপোনাৰ বেংক একাউণ্টত আধাৰৰ সৈতে লিংক কৰা নাই, তেন্তে অতি শীঘ্ৰে বেংকলৈ গৈ পেলাই আধাৰ DBT লিংকটো আপোনালোকে সম্পূৰ্ণ কৰি লওক, কিয়নো DBTৰ দ্বাৰাই আপোনালোকৰ টকাখিনি নিজৰ নিজৰ একাউণ্টলৈ যাব। এতিয়া আমি DBTৰ কথা এইটোৱে ক'ব পাৰোঁ যে DBT লিংক হৈছে চৰকাৰী অনুদান বা সহায় পোনপটীয়াকৈ লাভ কৰাৰ এক সহজ আৰু স্বচ্ছ পদ্ধতি। বিশেষকৈ অৰুণোদয় স্কিম 3.0ৰ দৰে আঁচনিত DBT লিংক থকাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই ব্যৱস্থাই যি আপোনালোকৰ বেনিফিচিয়াৰী আছে, সময়মতে টকাখিনি আপোনালোকৰ একাউণ্টত পোৱাত বহুতখিনি সহযোগ কৰে। গতিকে আপোনালোকৰ চাগে যিখিনি মনত কুৱেশ্যন আছিলে যে DBTনো আচলতে কি হয় আৰু DBT লিংকটো বাধ্যতামূলক হয়নে নহয়, আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকক বহুতখিনি উপকৃত কৰিছে। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, আৰু আপোনালোকৰ যিসকলে DBTৰ বিষয়ে এতিয়াও কনফিউজ হৈ আছে বা আপোনালোকক সুধি আছে, তেওঁলোকৰ সৈতে আপোনালোকৰ মা, খুৰী বা ভণ্টি বা পেহী সকলোৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰো যিখিনি মনত ডাউট আছিলে সকলোখিনি ক্লিয়াৰ হৈ থাকে। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবলৈ হ'লে আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।